हेलो फ्रेंड्स जेबी मिक्सचार यूट्यूब चेनेলত आको एबार सकलोके स्वागतम जनाइছোঁ। तो আজি মই আছোঁ আলু বাৰীত। আমাৰ মায়ে আলু খেতি কৰিছিলে, আলু খানি আছে। তো সব আলু এবাৰ বৰ ভাল নাই হোৱা, ইমানটো হৈছে। লাইন খনাৰ পিছত ইমানটো আলু যেনে তেনে আধা টিং হৈছে। এইফালে মা খানি আছে, ইমানটো আছে খানিবলৈ সেইডোখৰলৈকে নাই, ইমান সৰু সৰু আলু আছে। কি কেনেকুৱা হৈছে মা আলু খেতি? যোৱাবাৰ কিমান ওলাইছিলে? এইবাৰ এইবাৰ দুটিং মানহে ওলাব এইবাৰ। যোৱা বছৰ 4 টিং ওলাইছে। আপোনাৰতো ডাঙৰ ডাঙৰ হৈছে। আচ্ছা, তো এতিয়া অকণমান আলু খানি লওঁ, তাৰ পৰা অকণমান বইল কৰি পিনে একদম ধনিয়া চনিয়া দি জলকীয়া নিমখ দি চাটনি বনাই আলু বইল কৰি খাম। তো চাই থাকক আপোনালোকে। ক'তো যোৱা নাই, সেইকাৰণে কি কৰিব, এই ঘৰতে আলু খনা ভিডিঅ' বনাই দিছোঁ। তো ক'ৰবাত গ'লে আকৌ ব্লগ বনাম। এক্টিঙো হোৱা নাই, ইমান দেৰি খানিলোঁ। ইমানটো হৈছে আৰু অকণমান লাগে এক্টিঙলৈ। এতিয়া যেনে তেনে এক্টিং পূৰা হ'ল আৰু এই আমাৰ পেহীয়ে বহুত সহায় কৰি দিলে। পেহী আপোনাক বহুত 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 ধন্যবাদ ইমানটো খানি দিয়াৰ বাবে। ৰ'ব এতিয়া বইল কৰিম, বইল আলু খাই যাব। চাটনি টাটনি বনাম। এতিয়া ইয়াৰ পৰা ডাঙৰ ডাঙৰ আলু বাচিব লাগিব। এক্টিং হ'ল ইয়াত। এতিয়া ডাঙৰ ডাঙৰ বাচি পিনে বইল কৰিব লাগিব এইবোৰ। আমাৰ পোৱালীজনী আজি হোষ্টেলৰ পৰা আহিছে ঘৰলৈ। কেনেকুৱা লাগিছে ঘৰ আহি? ভাল লাগিছে। তো এতিয়া আলু বইল কৰি খাম। এইটো এতিয়া ভালকৈ ধুই ল'ব লাগিব, তাৰ পৰা বইল কৰিব লাগিব। এয়া টিকলি গৈ আছে, দাঁত এটা সৰিলে দাঁত এটা ডাঙৰ। তো এইফালে আলু চালু ধুই মেলি আনি পূৰা জুইত বইল কৰিছোঁ। তো চাই থাকক আপোনালোকে। এতিয়া চাটনি বনাম, ধনিয়া জলকীয়া নিমখ দি পিনে আলু হোৱালৈকে চাটনি হৈ যাব। দিলোঁ ধনিয়া, তাৰ পৰা দিলোঁ 10টামান জলকীয়া, তাৰ পৰা দিলোঁ নিমখ। এতিয়া ভালকৈ পিচি মেলি নিজে পিচি আছোঁ। এইফালে আলু বইল হৈ গ'ল, এইফালে ধনিয়া নিমখ জলকীয়া। আজি ৰ'দত বহি পিনে ভালকৈ আলু বইল কৰি বহুত হ'ল, 2-3 বছৰ হ'ল নাই খোৱা আলু বইল কৰি। আলু বইল কৰিলোঁ, চাটনি বনালোঁ, চব ৰেডি হৈ গ'ল। এতিয়া আহিছে আমাৰ বৌ আহিছে খাবলৈ। এইফালে টিকলি মোবাইল লৈ ঘূৰি আছে। ৰ'দত খাই বোলে, সেইকাৰণে একেবাৰে আলু বাৰীতে লৈ আহিছোঁ। ভাগ কৰি ল'ব লাগিব প্ৰথমে, হিচাপ কৰি পিনে কেইজন মানুহ আছোঁ। এই কলপাত আছে, এইফালে বৌ 4টা। এইফালে জেওৰা ভাঙি মেলি সোমাইছে এজনী আমাৰ ভণ্টি। হয় হয়, এনেকৈ খায়। চাটনি কেনেকুৱা হৈছে? এতিয়া ময়ো খাওঁ, বেছি ভিডিঅ' বনাই থাকিলে নিজৰ ভাগটোৱে শেষ হৈ থাকিব এইফালে পিছত। এইফালে দেউতাৰ খতম। টেষ্টি লাগিছে দেই, বহুত বছৰত খালোঁ। আৰু একচুট বইল কৰিব লাগিব নিদিলে। খাই পিনে খতম চবৰ। টেষ্টি লাগিলে কিন্তু। আমাৰ বৌয়ে খাই আছে, এইফালে ভণ্টি, এইফালে টিকলি। কম হৈ গ'ল, আৰু অকণমান হ'ব লাগিছিলে, তেতিয়া ভাল লাগিলে। কাট হ'ব বাৰু, টেনশ্যন নকৰিব। আমাৰ টিউবৱেলটো আজি গৰুৱে ভাঙি পেলালে, হেণ্ডেলটোৱে ভাঙি পেলালে। এইফালে বৌয়ে মই বনালোঁ, এতিয়া কাঁহী বাতি ধুই আছে। ভালকৈ ধুব দেই। আৰু 2টামান আছে, এইফালে কেৰাহী আছে, এইটো কেৰাহী। এইফালে কাঁহী এটা আছে, চব ধুই দিব ভালকৈ।
তো আজি হ'ল নেক্সট ডে কালি ভিডিঅ' চিডিঅ' এডিট নকৰিলোঁ দেৰি হ'ল আলু চালু খান্দিলোঁ সেইকাৰণে আন্ধাৰ হৈ গ'ল সেইকাৰণে এডিট চেডিট কৰিবলৈ মন নগ'ল সেইকাৰণে নকৰিলোঁ তো ভিডিঅ'টো এণ্ডো নকৰিলোঁ তো আজি হ'ল নেক্সট ডে তো আজি মিস্ত্ৰী আমাৰ ঘৰত কাম লাগি আছে কাঠৰ মিস্ত্ৰীয়ে খিৰিকী বনাই আছে তো চব ইমান চিঞৰে আজি দিনটো কাণ কলা কৰি দিছে চিঞৰা চিঞৰ এনেকৈ বাজিয়ে থাকে अरे कहना क्या चाहते हो आजिकाली इमान सुविधा रांदा मरा मेसिन आई गल तो ये भिडिओ इते समाप्त करूँ जो भल लगे लाइक कर जो सब्सक्राइब करा ना सब्सक्राइब कर भल भल भिडिओ दी परा ना कतो যাব পৰা নাই সেইভাবে तो लाहे लाहे अलग भल भल भिडिओ लग पाम नेक्स्ट भिडिओ बाय।